কেন্দ্ৰীয় অসমৰ আন এক গুৰুত্বপূৰ্ণ সংবাদ লৈ আপোনালোকৰ সন্মুখত মই ইমৰান। কৰোনা মহামাৰীৰ এই সংক্ৰমণৰ সময়ছোৱাতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ সংঘটিত হৈ আছে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা। আজিও এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ বাতৰি আহিছে। এই বাতৰিটো হৈছে মানকাছাৰ জিলাৰ সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। আচলতে নিজৰ স্বামীয়ে পৰকীয় প্ৰেমত লিপ্ত হোৱাৰ বাবেই সেই প্ৰেমত বাধা দিয়াৰ ফলশ্ৰুতিত কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এগৰাকী পত্নীয়ে। আৰু এই ঘটনা সংঘটিত হৈছে মানকাছাৰৰ চেওৰাগুৰিত সংঘটিত হৈছে। চেওৰাগুৰিত এইদৰে পত্নীক হত্যা কৰিছে স্বামীয়ে, আৰু স্বামীয়ে হত্যা কৰি এক প্ৰকাৰ আত্মহত্যাৰ ৰূপ ধাৰণ কৰিব বিচাৰিছিল, আত্মহত্যাৰ গাপ দিবলৈ চেষ্টা কৰিছিল। পত্নীক আগতে তেওঁ হত্যা কৰি লৈছিল, তাৰপিছত চিপজাৰি লগাই আত্মহত্যাৰ নাটক ৰচনা কৰিব বিচাৰিছিল, কিন্তু তেওঁ সফল নহ'ল। আৰু এই ঘটনাটো নিকৃষ্ট ঘটনাটো সংঘটিত হৈছে যোৱা নিশা মানকাছাৰৰ চেওৰাগুৰিত সংঘটিত হৈছে। আৰু আমি এইখিনি সময়ছোৱালৈকে প্ৰাপ্ত তথ্য অনুসৰি মৃত মহিলাগৰাকীৰ নাম হৈছে মাম্পী খাতুন, আৰু তেওঁ 7 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জাহেব আলীৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। আৰু সেই অনুসৰিয়ে তেওঁলোকৰ দুটিকৈ সন্তানৰে এখন সুন্দৰ সংসাৰ আছিল। কিন্তু সেইখিনি সময়ছোৱাতে জাহেব আলী পৰকীয় প্ৰেমত লিপ্ত হয়, আৰু সেই প্ৰেমক এক প্ৰকাৰ বাধা প্ৰদান কৰিবলৈ গৈয়ে এইদৰে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এইগৰাকী পত্নী মাম্পী খাতুনে। আৰু এই সমগ্ৰ ঘটনাটোক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এতিয়া মানকাছাৰৰ চেওৰাগুৰিত। আমি পুনৰবাৰ কেনিউজ অসমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, লকডাউনৰ সময়ছোৱাতে তথা কৰোনা ভাইৰাছৰ এই মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনত সংঘটিত হৈ আছে ইটোৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। আৰু আজিও এই অনুৰূপ ঘটনা সংঘটিত হৈছে মানকাছাৰৰ চেওৰাগুৰিত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। স্বামীক পৰকীয়া প্ৰেমৰ পৰা বাধা প্ৰদান কৰিবলৈ গৈয়ে কৰুণভাৱে মৃত্যুক সাৱটিলে এগৰাকী পত্নীয়ে। আৰু কৰুণভাৱে মৃত্যুক সাৱটি লোৱা পত্নীগৰাকীৰ নাম হৈছে মাম্পী খাতুন, আৰু তেওঁৰ স্বামী জাহেব আলী পৰকীয়া প্ৰেমত লিপ্ত হৈছিল, আৰু সেই প্ৰেমত বাধা দিবলৈ গৈয়ে অতি পৰিকল্পিতভাৱে যোৱা নিশা হত্যা কৰি চিপ লৈ ওলমাই ৰাখিছিল জাহেব আলীয়ে তেওঁৰ পত্নী মাম্পী খাতুনক। এই সমগ্ৰ ঘটনা আজি পুৱতি নিশা পোহৰলৈ আহে, আৰু ইয়াৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এইদৰে জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছে দানৱ জাহেব আলীয়ে, আৰু স্বামীৰ পৰকীয় প্ৰেমক বাধা দিবলৈ গৈয়ে এতিয়া কৰুণভাৱে এই পৃথিৱীৰ পৰাই বিদায় মাগিলে পত্নী মাম্পী খাতুনে। 7 বছৰ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল জাহেব আলী আৰু মাম্পী খাতুনে, আৰু তেওঁলোকৰ দুটাকৈ সন্তান আছিল। 2 সন্তানৰ মাতৃ প্ৰয়াত মাম্পী খাতুন। আৰু এতিয়া এইদৰে যি জঘন্য ঘটনা সংঘটিত কৰিলে জাহেব আলীয়ে, ইয়াৰ পিছত এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ মানকাছাৰত। আৰু আমি এই মুহূৰ্তত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য আমি দেখুৱাব বিচাৰিছোঁ এই সমগ্ৰ ঘটনাটোক লৈ কি কয় এই সন্দৰ্ভত আমাৰ হাতত ভাষ্য আছে, আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভাষ্য। ৰাতি 12টামান বজাত ইয়াৰ ছোৱালীৰ দাদাই মোক ফোন কৰিলে, ঘৰত মাতিলে ঘৰত আহি যে এনেকৈ ঘটনা তাতে তাৰমানে কিবা মাম্পী মৰিছে। তেতিয়া মৰাৰ কথা শুনিলোঁ। মইতো তাৰমানে ঘৰৰ পৰা ওলাই গৈ মই ৰাস্তাত গৈ তাৰমানে তাক ফোন কৰিলোঁ, ইয়াৰ হাজবেণ্ডক, মাম্পীৰ হাজবেণ্ড যিটো আছে জাহেব আলী। ফোন কৰাৰ পিছত সি তাৰমানে লটেং পটেং কথা কৈ আছিল। তেতিয়া আগতে ক'লে যে সি তাৰমানে বেমাৰত মৰিছে বোলে। আজি সন্ধিয়াতে কথা হৈছে তাৰ লগত ঘৰত, আৰু কি হয় ইয়াৰ বেমাৰটো হোৱাই নাই। পিছত কি হ'ল হোৱা নাই, পিছত আকৌ তাৰমানে এতিয়া ফোন কাটি দিলে। পিছত ফোন কৰিলোঁ, তেতিয়া ক'লে যে বোলে ভাই মৰা নাই, চিৰিয়াছ আছে। আমি যেনেকৈ হওক মই গৈ আছোঁ এতিয়াই, আমাক গৈ তাৰমানে আমি তাক জিন্দা দেখা পাওঁ। পিছত মই থানাত আমাৰ অ' চি ছাৰৰ সহায় ল'লোঁ। অ' চি ছাৰক আমি জনালোঁ মেটাৰটো যে ছাৰ এনেকুৱা ঘটনা। ছাৰে তেতিয়া তাৰমানে আমাৰ পৰা নাম্বাৰটো লৈ, জাহেব আলীৰ নাম্বাৰটো লৈ ছাৰে ফোন কৰি কথা পাতি ল'লে। বোলে তাত ছাৰক ক'লে সি যে একো হোৱা নাই। ছাৰে মোক ৰিপ্লাই ক'লে যে ছাৰ বোলে ছাৰক মই সুধিলোঁ, ছাৰ তাতে কি হ'ল, আমাৰ
ছাৰে যেতিয়া আমাৰ মানকোচ অফিচাৰে ক'লে যে নহয় তাতে একো হোৱা নাই বুলি কৈ আছে। আমি ছাৰ আপুনি নাজানে, আপুনি এটা কাম কৰক ছাৰ প্লিজ, এইটো আপুনি তাৰমানে কাইণ্ডলি চেষ্টা কৰি আমাৰ কালাপানীৰ আইচিক তাতে পঠাই দিয়ক স্পটত। কি হৈছে ঘটনাটো আপুনি তাৰমানে জানি পাব। আৰু মই গৈ আছোঁ, মই অলৰেডি ছাৰৰ লগত কথা যেতিয়া হৈ আছিল, মই তাৰমানে অলৰেডি তাত গৈয়ে আছিলোঁ। গৈ মোটামুটি 15-20 মিনিট ছাৰ মই গৈ পোৱাৰ লগে লগে মই ছাৰক জনাই দিলোঁ যে মোৰ ছাৰ ঘটনা বেয়া ইয়াত। সি তেতিয়া কৈ আছে যে ছুচাইড কৰিছে বুলি কৈছে। আগতে ছুচাইড কৰাৰ কথা কোৱা নাছিল, পিছত ক'লে যে ছুচাইড কৰিছে। পিছত মই গৈ তাৰমানে যিটো ইয়াৰ যিটো গলত যিটো আছে সেইটো ছুচাইডৰ নিচিনা নালাগে, আৰু যিটো হাইটটো নালাগে যে এইটো ছুচাইড কৰিব পাৰে। এনেকুৱা তাৰমানে এটা সৰু এটা খাট আছে, তাৰ ওপৰত সৰু এটা 6 ফুটমান হাইট ঝৰ্ণা আছে, তাৰ পৰা তাৰমানে সি কেনেকৈ তাৰমানে কৰিলে, আপোনাৰ ওড়না বান্ধিলে আৰু তাৰমানে ফাঁচি দিলে। এনেকৈ নহয় আৰু তাতে গল চিপাৰ নিচিনা যে তাক মাৰ্ডাৰ কৰা হৈছে বুলি এইটো তাৰমানে তাত চিন আছে, তাতে আপোনালোকে চাব পাৰে। হাজবেণ্ডৰ নাম কি? জাহেৰ আলী। এয়া আছিল মানকাছাৰৰ এই জঘন্য ঘটনা। সঁচাকৈয়ে আজিৰ সমাজ ব্যৱস্থা কোন দিশে আগবাঢ়িছে, লাহে লাহে ক্ৰমাৎ ফাট মেলাৰ উপক্ৰম হৈছে নেকি পত্নী আৰু স্বামীৰ যি পবিত্ৰ সম্পৰ্ক, সেই পবিত্ৰ সম্পৰ্ক যদিহে স্বামীয়ে কুপথে অৱধাৰিত হয় বা পত্নীয়ে কুপথৰে বিচলিত হয়, তেনে ক্ষেত্ৰত ইটোই আনটোক বাধা দিয়াটো কিবা অপৰাধ হ'ব পাৰে নেকি? যদিহে অপৰাধ নহয়, তেন্তে কিয় এনেদৰে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশ মানৱৰূপী দানৱে? সেই প্ৰশ্নই এইখিনি সময়ছোৱাত অৱতাৰণা কৰা পৰিলক্ষিত হৈছে সচেতন মহলৰ মাজত।